বহুত দিনৰ প্ৰতীক্ষাৰ পিছত আজি কোকলাবাৰী মডেল হস্পিটেলৰ শুভাৰম্ভণি হ'ল। প্ৰায় 15 জন ষ্টাফ আমি ইয়াত দিছোঁ, 2 জন ডক্টৰ আছে। হস্পিটেল যিহেতু নতুন, কিছু সময় লাগিব, হস্পিটেলটো লাহে লাহে আগবাঢ়িব আৰু ডিচেম্বৰৰ ভিতৰত ইয়াত আমি সিজেৰিয়ান সেকশনো আৰম্ভ কৰিম। এই সিজেৰিয়ান সেকশন আৰম্ভ হ'লে এই বৃহত্তৰ এটা অঞ্চলত যিটো সমস্যা আছিল এই সমস্যাৰো সমাধান হ'ব। গাইনী ডক্টৰ এজন থাকিব, সাৰ্জন এজন থাকিব, পেডিষ্ট্ৰিন ডক্টৰ এজন থাকিব আৰু এনেস্থেচিয়া ডক্টৰ থাকিব আৰু ধুনীয়াকৈ লাহে লাহে আন সুবিধাবোৰো ইয়াতে আমি দিয়াৰ চেষ্টা কৰিম। কিবা 6 কোটি মান টকা দি গোটেইটো নিৰ্মাণ হৈছে। এতিয়া যি ধাৰ্য কৰা আছিল হৈ গ'ল তাৰ কাম। তাৰ কাৰণে এতিয়া ডক্টৰটো আমাৰ তাত আহি থাকে, যেনে যেনে হস্পিটেলত ৰিকুৱাৰমেণ্ট আহে আমি মানে ডক্টৰবিলাকক নিয়োগ কৰি কৰি যাই থাকোঁ। এতিয়া বৰ্তমান 2 জন ডক্টৰ আছে। বাক্সা জিলা নহয়, অকল বাক্সা সমষ্টিৰ কথা কৈছোঁ। 88 ডক্টৰ আছে। বাক্সা বিধানসভা বৰ্তমান যিটো বাক্সা বিধানসভা সমষ্টি বা আফটাৰ ডিলিমিটেশ্যন আছে তাত 88 ডক্টৰ আছে। ডক্টৰৰ মানে MBBS ডক্টৰৰ অভাৱটো নোহোৱা হৈ গ'ল। মেডিকেল কলেজে ইমান ডক্টৰ তৈয়াৰী কৰি আছে প্ৰত্যেক বছৰ যে ডক্টৰৰ অভাৱ এতিয়া নোহোৱা হৈ গ'ল। খালি স্পেচিয়েলিষ্ট ডক্টৰৰ বহুত অভাৱ আছে, এনেস্থেচিয়াৰ অভাৱ আছে, সাৰ্জন, বাচ্চাৰ ডক্টৰ, গাইনী ডক্টৰ এইবোৰৰ অভাৱ আছে। কিন্তু লাহে লাহে এই অভাৱবোৰ যেনেকে যেনেকে পূৰ্ণ হ'ব ভিতৰুৱা অঞ্চলবোৰতো চিকিৎসা ব্যৱস্থা ইলেকশ্যনৰ ৰিজাল্টৰ পিছতে গম পোৱা যাব কি হ'ব, আজি কেনেকে হয়। আজিতো মোৰ ৰাতিপুৱা মই গ'লোঁ ৰংগীয়া মডেল হস্পিটেলত 6 বিছনা অতিৰিক্তকৈ মই ডায়েলিচিছ চেণ্টাৰ আৰম্ভ কৰিলোঁ। তাৰপিছত চিভিল হস্পিটেল ৰংগিয়াত গ'লোঁ, সাব ডিভিজনেল হস্পিটেল ৰংগিয়াত গ'লোঁ। এতিয়া আপোনাৰ তাত আহিছোঁ। ইয়াৰ পিছত আৰু এটা হস্পিটেলৰ উন্মোচন আছে গতিত, মানে গাদীত এটা নতুন হস্পিটেলৰ আধাৰশিলা হ'ব। আজিৰ দিনটো স্বাস্থ্যমন্ত্ৰী হিচাপে অকল মানুহ কেনেকৈ স্বাস্থ্যৱান হ'ব পাৰে, সমাজ কেনেকৈ স্বাস্থ্যৱান হ'ব পাৰে, চৰকাৰী বিষয়া ৰাইজৰ লগত মাত্ৰ এই কথাই পাতি আছোঁ। আৰু সমাজখন স্বাস্থ্যৱান হোৱাৰ কাৰণে আপোনালোকৰ মাধ্যমতো মই আহ্বান জনাব খুজিছোঁ যে সপ্তাহত এদিন আমি সিদ্ধ ভোজন গ্ৰহণ কৰিম, অৰ্থাৎ কোনো তেলজাতীয় বস্তু আমি নাখাওঁ, বইল কৰি খাম। তেনেকুৱা এটা সিদ্ধান্ত ৰাইজে ল'ব লাগে। কেলে আমাৰ ইয়াত শকত হোৱাৰ মানুহৰ মাজত প্ৰৱণতাটো লাহে লাহে বহুত বেছি হোৱা আৰম্ভ হৈছে আৰু যিটো ৰিপৰ্ট আহি আছে কিছুদিন পিছত 3 জনৰ ভিতৰত এজন মানুহ প্ৰয়োজনতকৈ বেছি শকত হ'ব। শকত হ'লে বহুত ধৰণৰ বেমাৰ আহে। কালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াও লালকিল্লাৰ পৰা সমগ্ৰ দেশবাসীক আহ্বান জনাইছে যে তেলজাতীয় বস্তু কম খাই স্বাস্থ্যৱান হৈ থাকিব লাগে, শকত হ'ব নালাগে। শকত হ'লে বহুত বেমাৰ হয়, হাই প্ৰেছাৰ হয়, চুগাৰ হয়। আৰু এই দুটা বেমাৰ যেতিয়া একবাৰ মানুহক লাগি যায় জীৱনত, আৰু এই মানুহ বহুত কম মানুহ আছে যে ইয়াৰ পৰা ওলাই আহিব পাৰে। জীৱনটো ঔষধ খাব লাগে আৰু এবাৰ এই বেমাৰ আহিলে বেলেগ বেলেগ বেমাৰকো নিমন্ত্ৰণ দিয়ে। পুৰা গাহৰি খাব মানা কৰিছে। পুৰা গাহৰি খালে হেতাপলি বুলি এটা বেমাৰ হয় আৰু আমি দেখিছোঁ BTC অঞ্চলত মানে গাহৰি খোৱা জনজাতীয় মানুহৰ মাজত 3% মানুহৰ প্ৰত্যেক বছৰ ফেটাপেলুৰ বেমাৰ। আহিলে স্যাৰ এই অঞ্চলত গৌৰৱগৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ এই সন্দৰ্ভত আপুনি কিবা ক'ব বিচাৰে নেকি? ৰাইজক ন্যায় দিব বুলি মানে নিৰ্বাচনত প্ৰচাৰ কৰাৰ অধিকাৰ সকলোৰে আছে, প্ৰচাৰ কৰিব। প্ৰচাৰ কৰাত কি আপত্তি? কি হ'ব কংগ্ৰেছৰ, কি হ'ব বিজেপিৰ, কি এতিয়া কংগ্ৰেছৰ কি হ'ব যেতিয়া ৰিজাল্ট ওলাব গম পাব। কংগ্ৰেছ আছেনো ক'ত? BTCতটো যোৱা 25 বছৰ মইতো কংগ্ৰেছ দেখা নাই। যোৱা 10 বছৰটো পোনপটীয়াভাৱে মানে মই জড়িত হৈ আছোঁ। সৌৰভ গগৈ ডাঙৰীয়াই কৈ আছে যে বিজেপিয়ে BTC-বাসীৰ লগত অন্যায় কৰিছে, তেওঁলোকে ন্যায় দিবলৈ কংগ্ৰেছ দিয়ক, ন্যায়টো দিলে না, অসমবাসীক ন্যায় দিলে। এতিয়া BTC-বাসী অসমবাসীক কংগ্ৰেছটো চৰকাৰত আছিলতো, কি ন্যায় দিলে এইটোতো চব জানা আছে। খুব সম্ভৱ এই হস্পিটেলটো কংগ্ৰেছৰ দিনত আৰম্ভ হৈছিল। এতিয়া আৰম্ভ হ'ব। আজি যোৱা পৰহি নে চতুৰ্থা দিনা মই যোৰহাটত এটা হস্পিটেল আৰম্ভ, মানে মডেল হস্পিটেল খুলিলোঁ। 2009 চনত আৰম্ভ। তেনেকে নহয়,
ন্যায় দিব হলে ৰাইজে ন্যায় পাইছো বুলি ক'ব লাগিব। মই ন্যায় দিছো বুলি মোক মানে চিঞৰি কৈ থাকিলে লাভ নাই। ৰাইজে ক'ব লাগিব যে এই চৰকাৰৰ দিনত আমি ন্যায় পাইছো। ৰাইজে যদি তেনেকে কৈছে তেতিয়া মই সুখী। PTC নিৰ্বাচনত আপোনালোকে এইবাৰ অকলে অৱতীৰ্ণ তেনেকুৱাতো এতিয়ালৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটোৱে সিদ্ধান্ত দিছে, ৰাজ্যিক সভাপতি এইটোৱে ইংগিত দিছে। চৰকাৰ কোনে গঠন কৰিব এইবাৰ BTC কি বুলি যিহেতু আপোনালোকে এইবাৰ অকলে অৱতীৰ্ণ হ'ব BTC নিৰ্বাচন? আচ্ছা মোক এটা কথা কওক, ইলেকশ্যন খেলা ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট এজন হাৰিম বুলি ইলেকশ্যন খেলে নে জিকিম বুলি ইলেকশ্যন খেলে? নিশ্চয় জিকিম বুলি ইলেকশ্যন খেলে। আমি যদি ইলেকশ্যন খেলি আছো, আমিতো ইলেকশ্যন জিকাৰ কাৰণে ইলেকশ্যন খেলি আছো। চৰকাৰ অকলে কৰিব নেকি? যদি আমি সংখ্যাগৰিষ্ঠতা পাওঁ তেতিয়াতো নিশ্চয় কৰিম। মিত্ৰৰ UPPLক নলয় নেকি? চৰকাৰীভাৱে হ'ব, কিন্তু ৰাইজৰ সহযোগ থাকিব লাগিব। আমিতো য়োগা টিচাৰহে দিব পাৰিম। ৰাইজ যদি যোগা কৰিবলৈ নাহে তেতিয়া কি মূল্য থাকিলে তাত যোগা টিচাৰৰ? আৰু একমাহ শিকাৰ পিছত আৰু যোগা টিচাৰ নালাগে, ৰাইজে নিজে নিজে কৰিব পাৰে, ৰাইজে আনকো শিকাব পাৰে। দিয়ক।